ফেব্ৰুৱাৰী মাহত মেষ ৰাশিৰ জাতক জাতিকাই ধন আৰু পৰিয়ালৰ সুখ পাব। ঋণ কমিব। কোৰ্ট কেছ ইত্যাদিৰ কম্প্ৰমাইজ হ'ব পাৰে। ৰোগ ব্যাধি আদি আছিল যদিও হ্ৰাস পাব। শত্ৰু কমিব। আয়ুস বাঢ়িব। কাৰ্যত শুভ। উচ্চ পৰ্যায়ৰ ব্যক্তিৰ পৰা চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত সহায় পাব। অকস্মাত খৰচ বাঢ়িব। ধন অথবা হস্পিটেলাইজেশ্যন বা মামলা মোকদ্দমাৰ পৰা। ক'লা কুকুৰক গধূলি সময়ত ৰুটি খুৱাব বা ক'লা কাউৰীক নিয়মীয়া বস্তু খুৱাব বা দুখীয়া লোকক ক'লা কম্বল দান দিব। ছাত্ৰ ছাত্ৰীসকলৰ মন ভ্ৰমিত হ'ব পাৰে। সাৱধান হ'ব। শিৱ মন্দিৰত টেঙা ফলসহ শৰাই আগবঢ়াব। ফেব্ৰুৱাৰী মাহটো বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ভাগ্য উদয় কৰিব। অবিবাহিতসকলৰ বিবাহৰ সম্পৰ্ক স্থাপন হ'ব। সন্তানৰ সুখ হ'ব। ভাগ্য বৃদ্ধি হ'ব। নতুন চাকৰি বা নতুন ব্যৱসায় শনিগ্ৰহৰ শুভ প্ৰভাৱত হৈ উঠিব। চৰকাৰী উচ্চপদস্থ লোকৰ সহায় পাব। খৰচ কমিব। ভূমি ভৱন মাতৃ আদিৰ ক্ষেত্ৰত কিছু বাধা উৎপন্ন হ'ব পাৰে। দাম্পত্য জীৱনত আৰু পাৰ্টনাৰশ্বিপ বিজনেছত কিছু বাধা উৎপন্ন হ'ব পাৰে। ৰাহু গ্ৰহে হঠাৎ লাভ দিব, কিন্তু বিদ্যাত বাধা প্ৰদান কৰিব। গৰ্ভৱতী মহিলাসকল অতি সাৱধান হ'ব। গৰ্ভপাত হ'ব পাৰে। ভাতৃৰ লগত সম্পৰ্ক বেয়া কৰিব পাৰে। পত্নীৰ স্বাস্থ্য আৰু ব্যৱসায়ত বাধা উৎপন্ন কৰিব পাৰে। অম্লপিত্ত স্কিন ডিজিজ আদি সমস্যা হ'ব পাৰে। সমাধানৰ কাৰণে এষ্ট্ৰভাৰ লগত যোগাযোগ কৰক। ৰাহু শনিগ্ৰহৰ দান কৰিব। মিথুন ৰাশি। খৰচ বাঢ়িব, কিন্তু শুভ কামত। ভূমি বাহনৰ সুখ। মাতৃৰ স্বাস্থ্য শুভ। মান সন্মান বাঢ়িব। ৰোগ ঋণ আৰু শত্ৰুৰ পৰা মুক্তি পাব। শনি ভাগ্যস্থানত থাকি অতি শুভদায়ক হৈ ভাগ্য বৃদ্ধি কৰিব, কিন্তু ভাতৃ বা পৰিয়ালৰ লোকসকলৰ লগত সম্পৰ্ক কিছু বেয়া হ'ব পাৰে। চাকৰি বা ব্যৱসায়ত ৰাহুৰ অশুভ প্ৰভাৱ পৰিব। সাৱধানে থাকিব। কৰ্কট ৰাশি। বৃহস্পতিৰ লাভস্থানত অতি শুভ। নতুন সম্পৰ্ক হ'ব। ব্যৱসায় চাকৰি আদিত শুভ ফলদায়ক। অবিবাহিতসকলৰ বিবাহৰ সম্পৰ্ক গঢ়ি উঠিব। বিবাহিতসকলৰ শুভ। শনিৰ অশুভ প্ৰভাৱত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত কিছু বাধা, ব্যৱসায় আদিতো কিছু বাধা প্ৰদান কৰিব। শনিগ্ৰহ শান্তি পাঠ আদি প্ৰয়োজনীয়। এষ্ট্ৰভাৰ লগত যোগাযোগ কৰক। মনত ক্ৰোধ বাঢ়িব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অনেক অশুভ প্ৰভাৱ ৰাহু কেতু শনিয়ে দিব। সেয়েহে গ্ৰহপাঠ হৱন আদি কৰিব। স্কিন ডিজিজ, মূত্ৰাশয়ৰ বেমাৰ, খাদ্যনলীৰ বেমাৰ, ৰক্তজনিত বেমাৰে অনেক কষ্ট দিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ ফেব্ৰুৱাৰী মাহত ক্ৰোধ বাঢ়িব। দাম্পত্য জীৱনত বুজাপৰা কমিব। সকলো ক্ষেত্ৰতে শনিৰ প্ৰভাৱত বিজয়ী হ'ব। ৰোগ ঋণ শত্ৰুক শনিয়ে দমন কৰিব। আয়ুস বৃদ্ধি কৰিব। ভ্ৰমণ হ'ব পাৰে। অসম্পূৰ্ণ কাম বা প্ৰজেক্ট সম্পূৰ্ণ হ'ব। ৰখি থকা কাম বা প্ৰজেক্ট সম্পূৰ্ণ হ'ব। শত্ৰু আপোনাৰ তলত থাকিব। ধাৰ্মিক প্ৰবৃত্তি বজাই ৰাখিব। মানসিকভাৱে সবল হ'ব। সন্তান আৰু শিক্ষাৰ ক্ষেত্ৰত অশুভ ফল পাব। ওম হ্ৰিং ক্লিং ৰাহুৱে মন্ত্ৰটো 108 বাৰ জপ কৰিব। সিংহ ৰাশি। আকস্মিক বোন ফ্ৰেকচাৰ বা এক্সিডেণ্ট হ'ব পাৰে। ইষ্ট কুটুম্বৰ মাজত সম্পৰ্কৰ অৱনতিও হ'ব পাৰে। ভূমি ভৱন মাতৃ আদিৰ সুখত বাধা উৎপন্ন হ'ব। ৰাহু শনিৰ শান্তি অতি প্ৰয়োজনীয়। এষ্ট্ৰভাৰ লগত যোগাযোগ কৰক। নতুন ব্যৱসায় আৰু নতুন সম্পৰ্ক স্থাপন হ'ব, কিন্তু মন ক্ৰোধিত থাকিব। বৃহস্পতি শুভ। আয় বাঢ়িব আৰু নতুন ব্যৱসায়ৰ দ্বাৰা লাভ হ'ব। চকু নাক কাণৰ ৰোগ হ'ব পাৰে। দাম্পত্য জীৱনত কিছু অসুবিধা উৎপন্ন হ'ব পাৰে। দূৰ ভ্ৰমণ হ'ব পাৰে। বৃশ্চিক ৰাশি। অবিবাহিতসকলৰ বিবাহৰ যোগ। নতুন ব্যৱসায় নতুন পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ অফাৰ আহিব পাৰে। গ্ৰহণ কৰিব। অতি লাভ হ'ব। লাভ বাঢ়িব। ধাৰ্মিক সাত্বিক প্ৰবৃত্তি বাঢ়িব। ভাই বন্ধু মিত্ৰৰ লগত সুসম্পৰ্ক হ'ব। ছাত্ৰ ছাত্ৰীৰ কাৰণে এই মাহত অশুভ। এলেহুৱা হ'ব আৰু পঢ়া শুনাত মনোযোগ কমিব। মনত নিগেটিভ ভাৱ আহিব নিদিব।
যদি আহে তেন্তে শ্ৰী বিষ্ণু সহস্ৰনাম পাঠ কৰিব অথবা শুনিব। বৃহস্পতিবাৰে বিষ্ণু মন্দিৰ বা নাৰায়ণ মন্দিৰত পায়স আগবঢ়াব আৰু বিষ্ণু সহস্ৰনামৰ বীজ মন্ত্ৰ পাঠ কৰিব। ভূমি বাহনৰ সুখ বাঢ়িব। নতুন বাহন কিনাৰ কথা ভাবিব পাৰে। বাহন ল'লে বগা ৰঙৰ ল'ব। অকাৰণতে মনত ভয় উৎপন্ন হ'ব পাৰে। ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিব। দূৰ ভ্ৰমণ নকৰিব। ধনুৰাশি, মনত চিন্তা তথা ভয় থাকিব। প্ৰপাৰ্টি কিনা বেচাত বাধা উৎপন্ন কৰিব। চাকৰিৰ ক্ষেত্ৰতো বাধা বা বদলীকৰণ আদি হ'ব পাৰে। মান সন্মান কমিব। ব্যৱসায়ত বাধা উৎপন্ন হ'ব। আকস্মিক দুৰ্ঘটনা তথা খৰচ বা লোকচান হ'ব পাৰে। ৰাহু গ্ৰহৰ শান্তি অতি প্ৰয়োজনীয়। যজ্ঞ হৱন ৰাহু শান্তি পাঠ কৰিব নোৱাৰিলে আটাৰ সৰু সৰু টুকুৰা বনাই বোৱতী নৈত পেলাব। ৰাহু শান্তি পাঠৰ কাৰণে এষ্ট্ৰভাৰ লগত যোগাযোগ কৰিব পাৰে। নতুন মিত্ৰ তথা ভাই বন্ধুৰ সহায় পাব। বহু ক্ষেত্ৰত বিজয় প্ৰদান কৰিব। শনিৰ অশুভ প্ৰভাৱৰ কাৰণে শিক্ষাৰ্থীসকল এলেহুৱা হৈ পৰিব। সন্তান সম্ভৱা স্ত্ৰীৰ এবৰ্ষণ হ'ব পাৰে। সম্পূৰ্ণ হ'বলগীয়া কাম অসম্পূৰ্ণ হৈ ৰোৱাৰ সম্ভাৱনা আছে। খৰচ অতিমাত্ৰা বাঢ়িব। 13 ফেব্ৰুৱাৰীৰ পাছত ঘৰত হোৱা অশান্তিৰ পৰিৱেশ দূৰ হ'ব। আঁঠু আৰু স্কিনৰ বেমাৰ হ'ব পাৰে। অগ্নিদগ্ধ হ'ব পাৰে। কুম্ভ ৰাশি, ফেব্ৰুৱাৰী মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ মান সন্মান বৃদ্ধি হ'ব। ভাতৃ তথা পৰিয়ালৰ মাজত মনোমালিন্য হ'ব। পিতৃৰ লগতো সম্পৰ্ক বেয়া হ'ব পাৰে। কথা বতৰাত খং ভাৱ আহিব পাৰে। সেয়েহে কথা বতৰা কওঁতে সৰলতা বজাই ৰাখিব আৰু খং ভাৱ ত্যাগ কৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত শনি ৰাহুৰ প্ৰভাৱে বাধা উৎপন্ন কৰিব। শিৱ মন্দিৰত চেনি আৰু গাখীৰ দান কৰিব। বিবাদৰ পৰা বাচি থাকিব। নিজৰ ব্যৱহাৰ ভাল ৰাখিব। ভ্ৰমণ এই মাহটোত বৰ্জন কৰক। মকৰ ৰাশি, শনি গ্ৰহৰ শুভ প্ৰভাৱত এতিয়ালৈকে হোৱা লোকচানৰ ক্ষতিপূৰণ হ'ব। ধন বৃদ্ধি হ'ব আৰু পৰিয়াল বাঢ়িব পাৰে। কিন্তু কিছু ক্ষেত্ৰত চিন্তাও উৎপন্ন হ'ব পাৰে। ভূমি ভৱন বাহনৰ কাৰ্যত বাধা উৎপন্ন কৰিব আৰু লাভ কমিব। নতুন মিত্ৰ হ'ব পাৰে। দাম্পত্য তথা পাৰ্টনাৰশ্বিপত কাজিয়া উৎপন্ন হ'ব পাৰে। বৃহস্পতি পঞ্চমত অতি শুভ। ভাগ্য বৃদ্ধি কৰিব। সুখ বৃদ্ধি কৰিব। বিদ্যাৰ্থীৰ শুভ। নতুন চাকৰি পোৱাৰ যোগ আছে। পৰিয়ালৰ সৈতে কোনো হিল ষ্টেচন ভ্ৰমণ কৰিলে শুভ ফল পাব। মীন ৰাশি, ৰাহু লগ্নত থকা মীন ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটোত সকলো ক্ষেত্ৰতে বাধা উৎপন্ন হ'ব। বিদ্যাৰ্থীসকল তৎপৰ হ'ব লাগিব। সফলতাৰ কাৰণে দুগুণ কষ্ট কৰিব লাগিব। খৰচ বাঢ়িব। বৃহস্পতিৰ শুভ প্ৰভাৱত ভাগ্য বৃদ্ধি লাভ বৃদ্ধি হ'ব। 12 ফেব্ৰুৱাৰীৰ পিছত লাভৰ পৰা বঞ্চিত হ'ব পাৰে। কুটুম্বৰ লগত মনোমালিন্য হ'ব পাৰে। বিষ্ণু মন্দিৰত গাখীৰ চাউল চেনি আদি বগা বস্তু তথা বগা ফুল বৃহস্পতিবাৰে দান কৰিব। তুলা ৰাশি, ফেব্ৰুৱাৰী মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক ক্ষেত্ৰত কিছু বাধা উৎপন্ন হ'ব পাৰে। পৰিয়ালৰ সুখ পাব। ধন বৃদ্ধি হ'ব। পৰিয়ালত সুখ সমৃদ্ধি বাঢ়িব। ভূমি ভৱন আদিৰ সুখ বাঢ়িব। শত্ৰু দমন কৰিব পাৰিব। ধন কমিব। ৰোগ কমিব। চাকৰিৰ ক্ষেত্ৰত কিছু বাধা ৰাহুৱে উৎপন্ন কৰিব পাৰে। সম্পৰ্কত বিচ্ছেদো কৰিব পাৰে। ৰাহু গ্ৰহক শান্ত কৰিবলৈ চেষ্টা কৰিব। বিদ্যাত বৃদ্ধি কিন্তু এলাহ ভাৱ বাঢ়িব। 13 ফেব্ৰুৱাৰীৰ পিছত মানসিকভাৱে শান্তি পাব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত অতি শুভ ফল পাব আৰু লাভ বাঢ়িব। ভূমি কিনা বেচাৰ দ্বাৰা প্ৰচুৰ অৰ্থ অৰ্জন কৰিব পাৰে।